মানে ভোগালী বিহুটো কেনেকৈ উদযাপন কৰিলোঁ তাকে দেখাওঁ। কেনেকৈ আমি মদ বনালোঁ, কেনেকৈ মানে নৰাৰে এখন উৰাজাহাজ বনাইছিলোঁ আমি নতুন এটা চিন্তাৰে। অকণমান মানে ভোগালী বিহুটো আধুনিক কৰিব চেষ্টা কৰিছিলোঁ আৰু। আমাৰ উৎসৱ পাৰ্বণত আধুনিকতা যিমানেই নাথাকক কিয়, পৰম্পৰাগতভাৱে চলি অহা ৰীতি নীতি নাথাকিলে আমাৰ আৱেগ অনুভূতিবোৰ তাত বিচাৰি পোৱা নাযায়। সেয়ে পুৰণা ৰীতি নীতিবোৰ আগত, তাৰপিছত আধুনিকতা। এই আমাৰ প্ৰাঞ্জিত তহঁতৰ বস্তি কলপাত আমি নিব আহিছোঁ মেজি বনাবৰ বাবে। লগত আছে ত্ৰিদীপ, ভাস্কৰ। নৰাৰ পাছতে বহুত ডাঙৰ হ'ব বুলি ভাবিছিলোঁ, কিন্তু গাঁততে সৰু ওলাল। সিহঁতৰ নিজে নানে মোকে নিব দিয়ে। আমাৰ এটা বিষ্ণু মন্দিৰ আছে, তাৰ সন্মুখতে এখন ধাননি খেতি পথাৰ আছে, তাতে আমি মেজি বনাওঁ। ইয়াৰ জখলা পুতিছে, জখলাত বাঁহ গাঠিব ওলাইছে। এয়া প্ৰাঞ্জিত দা, তিলক দাই টঙাল চালা আছে, সঞ্জুদাই গাঁত খুন্দি আছে। আমি মানে সময় নাপাওঁ মানে মেজিটো বনাবৰ কাৰণেও। বৰ্তমান মানে যুগটো মানে খুব ব্যস্ততাৰ যুগ হৈ পৰিছেতো। এদিন মানে আমি সকলোৱে এনেকৈ কাম থাকিলেও আৰু এদিন মানে আমি ফ্ৰী কৰি লওঁ আমি আটাইবোৰে। মানে একেদিনাই আমি গোটেই মদটো মানে সম্পূৰ্ণ কৰিব চেষ্টা কৰোঁ। হৈও যায় সকলোৱে মানে ঠিকে থাকে কামবিলাক কৰিলে। আৰু যদি কোনোবাই নাহে, জৰিমনা দিয়াৰ মানে ব্যৱস্থাও আছে আমাৰ। মানে কোনোবাটো পৰিয়ালৰ যদি কোনো সদস্য নাহে, এজন সদস্য আহিলেও হৈ যায় এটলিষ্ট মানে মদ বনাবৰ কাৰণে। যদি কোনো মানে পৰিয়ালৰ এজনো সদস্য নাহে, তেনেহ'লে আমাক কিবা এটা জৰিমনা দিব লাগে মানে খানা খাবৰ কাৰণে আৰু। কিন্তু প্ৰায় আহে আৰু, বা দুই এজন বিশেষ সুবিধাৰ কাৰণে নাহিলে আৰু সেইটো ধৰা বন্ধা নাই। যিয়ে নহওক কাম কৰি ভাল লাগে, কিন্তু ভোগালী বিহুৰ যিখিনি কামৰ মাজতে মানে আনন্দটো বিচাৰি পোৱা যায়। খোৱাতকৈ কামত মানে বেছি আনন্দ। খোৱাটো আনন্দ আছে, গোটাইখিনি মিলি যিটো মানে এটা আনন্দ পোৱা যায়, সেইটোৱেই ভোগালী বিহুৰ আচল আনন্দ আৰু। গতিকে আমি নিজৰ মানে পৰম্পৰাবিলাক এনেকৈ বচাই ৰাখিবই লাগিব, যেনেকৈ নহওক। সঞ্জীৱদাই চাহ দিছে। মঠত কাম কৰা ল'ৰা ছোৱালী নহয় দেই, ল'ৰাবিলাকক বা পুৰুষবিলাকক চাহ দিবলৈ আনিছে। বাঁহ ঘূৰালোঁ আমি। বাঁহখিনি প্ৰথমতে এনেকৈ ঘূৰণীয়া টাইপত ঘূৰোৱা হয়।
বাঁহ ঘূৰোৱা হোৱাৰ পিছত আমি এনেকৈ প্ৰথম কামি কাটোঁ। কামি গুঠি কলপাতেৰে এনেকৈ মেৰিয়াই তলৰ পেচাটো গুঠা হয়। বাকী ওপৰবিলাকো এনেকৈ গুঠিম বাৰু। তলৰ কঁঠাল সাধাৰণতে আমি মানে শুকান কলপাতে দিওঁ, কাৰণ কেঁচা কলপাত দিলে কি হয় মানে গৰু ছাগলীবিলাক পথাৰত এৰি দিয়া থাকে। মানে গাঁঠা হোৱাৰ পিছত আমি পিছবেলা চাওঁ আহি মঠৰ মানে তলৰ পেচাটো নোহোৱা হৈ থাকে, আমি গোঠা মানে সমান হৈ থাকে। সেইকাৰণে আমি তলৰ পেচাত শুকান কলপাত দিওঁ, যাতে গৰু ছাগলীয়ে নাখায় আৰু। বাকী ওপৰৰ ফালে কেঁচা কলপাত যি মিলে সেনেকৈ দি কিনে আমি মঠটো সম্পূৰ্ণ কৰোঁ। কেমেৰা মানে মোকেই তুলি আছে, মানে বাকীবিলাকো তুলিব লাগে। এনেকৈ আমি মানে মঠটো সম্পূৰ্ণ কৰিছিলোঁ সেইদিনাখন। কিন্তু দুৰ্ভাগ্যবশতঃ মানে কি মই মঠটোৰ সম্পূৰ্ণ ফটোটো উঠাব নোৱাৰিলোঁ। মানে উঠাইছিলোঁ লৈ গ'ল মানে। পিছদিনা আমি এখন যে উৰাজাহাজ বনাম বুলি কৈছিলোঁ প্ৰথমতে মই ভিডিঅ'টো, উৰাজাহাজ বনাব মানে চিন্তা চৰ্চা কৰিছোঁ, আগবাঢ়ি আছোঁ। বস্তু বনোৱাৰ আগত মানে কাগজত এটা ড্ৰাফ্ট বনাই লৈছিলোঁ মই। সেই হিচাপত মানে বনাই আছোঁ। এনেকৈ মই বনাই লৈছিলোঁ, মানে আগতীয়া ধাৰণা নহ'লে এইবিলাক বস্তু বনাব নোৱাৰি। সেই হিচাপত আমি কামি গুঠিছিলোঁ। ইয়াৰ মানে ফ্ৰেমটোৱে মেইন আৰু। ফ্ৰেমটো যদি ঠিক ঠাকে হৈ যায়, বাকী ওপৰখিনি হৈ যায়, নৰা দিয়াখিনি মানে সহজ হয়। সময় যথেষ্ট লাগে। সেয়া আৰু বিশেষতা কৰিবলৈ আমি সময় দিব লাগিব। এনেকৈ দিন ৰাত আমি কামবিলাক কৰি আছোঁ, উৰাজাহাজখন বনোৱাৰ চেষ্টা কৰি আছোঁ। এনেকৈ প্ৰায় আমাৰ 3 দিনমান লাগিছিল আৰু মানে উৰাজাহাজখন বনাওঁতে। ফ্ৰেমটো বনায়ে আছোঁ আমি, হোৱা নাই এতিয়ালৈ। 2 ৰাতি হৈ গ'ল ফ্ৰেমতে মানে লাগি আছোঁ আমি। আজি ফ্ৰেমটো হৈ গ'ল, এতিয়া আমি ওপৰত নৰা দিয়া আৰম্ভ কৰিছোঁ। ৰাতি মানে আমি খিচিৰি খাইছিলোঁ। ৰান্ধনি নন্দা আছিল, মোৰে দাদা হয়। খুব সুস্বাদু খিচিৰি বনাইছিল, কিন্তু সেইদিনা টেষ্টটো মনত থাকি যাব। দ্বিতীয়বাৰ মানে ভাল খিচিৰি নোখোৱালৈ। এনেকৈ নৰা দি আছোঁ আমি, নৰাৰে মানে চাল গুঠি বহুত এই নৰাৰ চালবিলাক গুঠোঁতে মানে যথেষ্ট সময় লৈছে। খিচিৰি খাই আছোঁ আমি, একদম এক কেৰাহী খিচিৰি সেইদিনা মানে শেষ কৰি দিছিলোঁ সদতে। নেক্সট 3য় দিনৰ দৃশ্য। মই মানে কাম বন হেৰি এইটোতে পূৰা লাগি আছোঁ আৰু বাকী চব এৰি দিছিলোঁ। ইয়াতেও মাজে মাজে সহায় কৰিব আহে, মাজে মাজে ময়ো অকলে কৰি থাকোঁ কামটো, কিন্তু মই কণ্টিনিউ কামটো কৰি আছোঁ। যিহেতু কামটো চিন্তা মোৰে কৰা হৈছে, গতিকে মই পিছুৱালে নহ'ব কামটো, বা মনটো ভাল নালাগে। কাম এটা ভাবাৰ পিছত যদি তাক সম্পূৰ্ণ কৰা নাযায়, এটা সান্তনা নাপায় মনটোৱে। সম্পূৰ্ণ কৰাৰ পিছত মানে এটা শান্তি বজায়, সেইটো কৰাজনেহে গম পায় আৰু। ফ্ৰেমটো আমি প্ৰথমে চাঙত তুলি লওঁ, আৰু নৰা দিয়াৰ পিছত প্লেনখন বেছি ওজন হৈ যাব, আমি উঠাব দিগদাৰ হ'ব। সেইকাৰণে ফ্ৰেমটো প্ৰথম উঠাই লৈ তাৰপিছতহে আমি মানে নৰাৰ চাউল দিম। এভাজ কৰে গাঁঠি আছে গুণাৰে। ভিডিঅ'টো কিমান ভাল হৈছে নাজানো, আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। হৈছেনে বাৰু প্লেনখন? কমেণ্ট কৰিবচোন কেনেকুৱা হৈছে। কেনেকৈ দিম ভাবি আছোঁ নৰাবোৰ। বিভিন্ন কোঠালি আছে, মানে
এনেকৈ টানো নহয়, অলপ চিন্তা কৰিব লাগে আৰু চালবিলাক দি থওঁ, জোখমাখবোৰ সঠিককৈ ল'ব লাগে। ফ্ৰেমটো হৈ গ'ল আমাৰ, ফ্ৰেমটো যিহেতু হৈছে মানে এইখিনি হৈ যাব। চাল গুঠা আৰম্ভ কৰিছোঁ আৰু আমি। নৰাৰে চাল গুঠি আছোঁ, চাল দিয়ে মানে চাল বনাই আছোঁ নৰাৰে। এনেকুৱা সৰু সৰু বহুকেইখন চালৰ প্ৰয়োজন হৈছিল। এখন চাল বনাওঁতে একেবাৰে সৰু সৰু চাল এখন বনাওঁতে মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা এনেকুৱা সময় লাগিছিল। একদম জুখি জুখি বনোৱা হৈছিল ন, সেইটো কাৰণে। বাঁহৰ যথেষ্ট প্ৰয়োজন হৈছিল, কিন্তু ভাইটিহঁতে বা দাদাই এনেকৈ সকলোৱে মিলি কেনেকৈ বাঁহৰ যোগাৰ কৰিছিল নাজানো আৰু, কিন্তু বাঁহৰ যোগাৰখিনি হৈ গৈছিল। মই কৈছিলোঁ সিহঁতক, বাঁহৰ যোগাৰ যদি দিব পাৰোঁ মই মানে বস্তুটো বনাব পাৰিম, বাঁহ লাগিব। মোৰ হাতত বাঁহ নাছিল, কিন্তু আইডিয়া আছিল বাঁহৰ, মানে সিহঁতে ক'লে কি বাঁহটো আমি যোগাৰ কৰিম, লাগিও দিম, তই বনাই দি। সেনেকৈ কয় আৰু দে আৰু এয়া হৃদয় গুণা গাঁঠি আছে ওপৰৰ চালত। চালবোৰ আমি বহুত মানে টাইটকৈ গাঁঠিছিলোঁ। যদি নপৰাকৈ থৈ দিলোঁ মানে 2 বছৰ ধুনীয়াকৈ চলি গ'ল হয়, মানে পচি নগ'ল আৰু এৰোপ্লেনখন। চালৰ কাপবোৰ একচৰে মানে একদম সমানকৈ কাটিছোঁ, কাৰণ ফিনিচিং ভাল হ'লেহে মানে এৰোপ্লেনখনৰ লুকছটো ভাল আহিব। গতিকে কামত কোনো কমতি এৰা নাই আৰু আমি যিমান পাৰোঁ সিমানখিনি মানে কৰিব চেষ্টা কৰিছোঁ। উৰাজাহাজ যেন লগা আছেনে বাৰু, কমেণ্টত জনাবচোন। উৰাজাহাজখন বনোৱাৰ মানে শেষৰ দিনা আমি তাতে কটাইছিলোঁ ৰাতিটো। মানে ৰাতি এৰোপ্লেনখন বনাওঁতে প্ৰায় ৰাতি নহয়, মানে ৰাতিপুৱা হৈ গৈছে, প্ৰায় 4:30মান বাজিছে। তেতিয়া আৰু ঘৰ নাহিলোঁ, তাতে আমি উৰাজাহাজখনৰ তলতে, উৰাজাহাজ মই কৈ আছোঁ নৰাৰ উৰাজাহাজ আৰু তাৰ তলতে আমি মানে শুই ৰাতিটো কটাইছিলোঁ। ভাল হৈছেনে বাৰু বনোৱাত? এয়া আমাৰ উৰুকাৰ ৰাতি। ৰাতি মানে ক'ৰবাৰ পৰা খৰিবিলাক যোগাৰ কৰি আনি আমি তাতে জুই পুৱাওঁ, আৰু এই জুই পুৱাই মানে গোটেই ৰাতিটো উৰুকাৰ ৰাতি পোৰ কৰোঁ আমি। এইটো পৰম্পৰা চাগে চবতে চলে, এইটোতো মানে কমন আৰু সকলো ঠাইতে মানে ৰাতি এনেকৈ পোৰ কৰি পেলাই জুই পুৱাই। এই জুই 2-3 দিন পৰ্যন্ত থাকি যায় আৰু আমাৰ।
সিহঁতে আনন্দ আত্মহাৰা হৈ গৈছে একদম। এইবাৰ অৱশ্যে আমি অলপ বেছিকৈ ফূৰ্তি কৰিছিলোঁ, নাচ গান অলপ বেছিকৈ কৰিছিলোঁ, ভাল লাগিছিল। অলপ মনবিলাক ফ্ৰী হয় তেতিয়া নাচ গান কৰিলে। এয়া আমাৰ মেজি জ্বলোৱাৰ দৃশ্য। কিন্তু এইটো সৰু মেজি, ডাঙৰ মেজিটো জ্বলোৱাৰ সময়খিনিত মানে মোৰ ভিডিঅ' কৰা নহ'ল, আপোনালোকক দেখাব নোৱাৰিম। চিনি পায়ে আৰু জানেই কিনো দেখাম সেইটো, হয়তো ভিডিঅ'টো থাকিলে ভাল লাগিল হয়। উৰুকাৰ পিছদিনা আমি আকৌ আৰু এটা খানা খাইছিলোঁ আমি গাঁৱৰ গোটেইখিনি মিলি কিনে। উৰুকাৰ দিনা আমি মাত্ৰ কাম কৰা ল'ৰাখিনিয়ে খাইছিলোঁ, কিন্তু পিছদিনাখন আমি গোটেই চুবুৰীটো মিলি কিনে এটা খানা খাইছিলোঁ। বিহুৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে এখন বিহু সন্মিলনো উদযাপন কৰোঁ। ৰাতিপুৱাৰ কিছু দৃশ্য সেয়া। ৰাতিৰ দৃশ্যবোৰ মই তুলিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ ডিলেট হৈ গৈছে এই মেমৰিখনৰ কিবা প্ৰব্লেমৰ কাৰণে, গতিকে আপোনালোকক দেখাব নোৱাৰিলোঁ। শেষত আমি এনেকৈ এয়াৰপ্লেনখন জ্বলাই দিছিলোঁ। বেয়া লাগিছিল সেইদিনাখনে, পিছে বেয়া লাগিলে আৰু কি হ'ব। জ্বলাই দিয়াৰ কাৰণে সকলোৱে অলপ আপত্তি প্ৰকাশ কৰিছে। আপত্তি তেনেকৈ কৰা নাই, সেই আৰু থাকিলে ভাল লাগিলে বা থাকিলে সেনেকুৱা কিছুমান কথা কৈছে আৰু সেই আৰু পুৰি দিলোঁ আৰু মানে কি, আকৌ অহাবছৰ নতুন কিবা চিন্তা কৰিম। এনেকৈ পুৰণাটোকে ৰাখি থ'লে মানে ভাল নালাগে, পুৰণা লাগি থাকে, সেইটো কাৰণে মানে আমি পুৰি দিলোঁ। শেষত মই আপোনালোকক আমি কোনে কোনে এইটো কাম কৰিলোঁ এবাৰ মুখকেইখন দেখাই দিওঁ, চাই লওক। এয়া ত্ৰিদীপ, মোৰ ভাইটি দীপেন মোবাইল টিপি আছে। এয়া ভাস্কৰ, সম্পৰ্কত মোৰ ভতিজা হয়। এইটো হ'ল নেৱন্তা, নৱ ভাইটি। এয়া আমাৰ হৃদয় ভাই, চৰি ভাই নহয় দেই, ভাগিন হয়।